এই পাছততো দেখো আহিয়ে নাপালে কেনেকে মাতিছিলি আৰু মই ইমান তাতে দেৰি হ'ল মাতিছিলো আহিয়ে নাপালা বহুত এতিয়া দেৰিয়ে হ'ল না জানো তেওঁ কিবা কৰি আছে পিছে পঢ়ব যোগাযাঠিটো হৈছে এওঁলোককো কিবা হেৰি থুপৈ হওঁতে দেৰিয়ে হ'ল আকৌ বেয়া চেয়া নাপাব আৰু কৃষ্ণ 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 এতিয়া আপোনালোক আহি ভালে হ'ল হয়, হয়, হয়। এতিয়া আমাৰ পাঠক নাই দেখোন আহি পোৱা নাই এইখিনি পৰা কিমান সময়নো ৰখি থাকিম কান্তা আহিলো কান্দে পুথি পাতখিনি চালেও কান্দা এই বৰষুণৰ কথা আছে কলা আহি পালে ভালেই হ'ল হয় 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 দিয়ক আজি বিৰাট থাকি থাকিলে বৰষুণে কান্তা আহিলি কান্তা হলি ভাল আছে কি কৰে কিবা ভেজাল ভেজাল হয় কিবা সেই আহি থাকোঁতে দেৰিয়ে হ'ল আৰু ভালেখিনি দেৰি কৰিলে আপুনি কি ক'ব আৰু আজিকালি মানুহ আৰু এটা সময়ে নহয় হৈছে থাকক ইয়াতে থাকক বতৰটো ইমান ঠিক নহয় এতিয়া এই বতৰো এতিয়া কি কৰিবি আৰু পটককৈ আকৌ দুটা কোনো আহি পেলাই নহয় আকৌ সেই চকত যাব লগা হ'ল তাৰপৰা আকৌ এপোৱা মাছ দি থৈ ঘৰত সেনেকৈ মই কৈ থৈ আহিছোঁ অকলশৰীয়া মানুহে একে বেজাই নক'ব একেবাৰে বাৰিষাৰ পৰা উৎসুম উঠে একে ৰক্ষা নাই দিছোঁ বাৰু পানীখিনি দিছোঁ পৰিমাণ ধুই লওঁ বেলেগ গৰমত মানুহ মাৰিব লগা বৰ গেলপেনীয়া বৰ গেলপেনী হ'ব দে বতৰটো এই কিবা সেই নাহো বুলি ক'ব নহয় আপোনালোকক এৰাব নৰি মাৰি মানে আহিছোঁ আৰু আকৌ ভালেকেইটাৰ ওচৰত গেল পিছত কাকো নাপালে এই আজিকালি মানুহবিলাক নোহোৱাই হৈছে নহয় পুলিচ হোৱা মানুহ একবাৰ দুবাৰ মোৰ ফালৰ মাৰি এই পাছকৰ ফালৰ দুই একবাৰ দিছিল গৰমত আহিছে মানুহটো মাই এতিয়া এইখিনি যে আয়োজন কৰিলি এতিয়া কিহৰ উদ্দেশ্য কৰিলি বা এতিয়া কি হয় উদ্দেশ্য মানে গৰু ছাগলী মানুহ এইবিলাক দেখোন দেশত কিবা কৰোণা বোলা বেমাৰ এটাও ওলাইছিল লকডাউনো দিছিল জীৱকেইটাৰ সকলো বেমাৰৰ পৰা কৰোণাৰ পৰা পৰিত্ৰাণ পাৱাৰ কাৰণে এইফালে বৰ ভাল হৈছে বৰ ভাল কৰিব লাগে নে কৰিব লাগে নে পুঠি চুঠি চাই থাকিব লাগে দৃষ্টিত পিছে আজি কৰোণাই দায়িত্বই আৰম্ভ কৰোঁ সেইটোৱে সেৱা এটা ল'ব নে সেৱা এটা নাই ঐ নাজানো ভাল কৰক ভগৱানে ৰাম এডাল দেখোন বেমাৰ আইছি নাম হ'ল কৰোণা মুখত কাপোৰ নামালি ক'তো যাবা কিবা বেমাৰটোৰ কথা ক'ব গৈছি প্ৰত্যেক মুখাই হেৰি মাৰিব লাগিব মুখত
এ গোটেই পৃথিৱীকে কৰোণাই আগুৰি থৈছি অ সৰু সৰু চলিবিলাক বাহিৰত নিবা নৰা হৈ অ ইংলেণ্ডতো মানুহ মচি অ ইটালীতো মচি চিনে বোলে এসোপা অ উলেই হাৰা শাস্তি অ এই মানে এই ইটালী ইংলেণ্ড আমেৰিকা এনেকে কেইখনমান দেশত এই কৰোণা ভাইৰাছটোক লৈ বহুত মানুহ ঢুকাইছে এই তাকে ক'ব গৈছে পুথিয়ে অ চিনেৰ এখন বা কি বস্তু অ ডুপ্লিকেট বনাৱে অ এইডাল বেমাৰ কি বনালে অ অৰিজিনেল যেন লাগে এতিয়া এই চীনৰ পৰা কিছুমান বস্তু ফাল্টু মাৰা এই মোবাইল দুদিন চলাবি বেয়া হয় এই পুতলা কিবা কিবি গোটেই ফাল্টু মাৰা এইডাল আকৌ বেমাৰ সিহঁতে ইমান কাৰাকে বনাইছে এই তাকে ক'ব গৈছে পুথিয়ে শুনি থাক বুজি বাৰু এই উপায় নাপায় চৰকাৰে এই লকডাউন ব্যৱস্থা কৰিলে জোৰে মানুহ তোতে সোমাই থাকিব লগা হলে এই তাকে কৰি এই বেমাৰটো কম কৰিব পাৰি নেকি চৰকাৰে এই লকডাউনৰ ব্যৱস্থা কৰিছে মানে জোৰে মানুহ তোতে ৰাখো চব বন্ধ কৰি দিছে দোকান বজাৰ গাড়ী ঘোঁৰা ইত্যাদি অ আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে ৰাইজৰ কাৰণে ঠায়ে ঠায়ে কৰোণা হস্পিটেল নিৰ্মাণ কৰিলে আমাৰ স্বাস্থ্যমন্ত্ৰীয়ে বৰ ভাল কাম কৰিছে আমাৰ হকে কাম কৰিছে ঠায়ে ঠায়ে হস্পিটেল বনাইছে আমাৰ শুনিছোঁ এই পাথৰীঘাটৰ ফালৰ বোলে কৰোণা হস্পিটেল কৰিছে এইটোতো ভাল পদক্ষেপ আমাৰ দাহিটো বোলে বনাইছে এইটো দেখছা নে বাৰু এইয়া আমাৰ স্বাস্থ্যমন্ত্ৰী ভগৱান 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 বাৰু পুথিয়ে কি কয় অ সৰুৰ পে ডাঙৰ হলো অ লকডাউন নামৰ বস্তু দেখা নাই অ বুঢ়া কালত এই লকডাউনে চবৰে মাথা খাই তাৰমানে সৰুৰ পে ডাঙৰ হলো আমিতো কোনো এই লকডাউন শুনাও নাছিলো দেখাও নাছিলো এইটো বস্তু নতুনকে উলিয়াই দিছে এতিয়া ভালে বস্তুটো কিন্তু আমাৰ ধৰ এই বিজনেছ কৰা কিবা কৰাৰ মাথা খাই দিছে বন্ধ অ বজাৰলৈ যাবা নৰি অ বস্তুৰ যিহে দাম অ ইমান দিন লকডাউন হলি ঐ আমি কিনো কৰি খাম টকা থাকাই মাছ খাইছি আৰু মাংস খাইছি অ দুখীয়াই ঢেকীয়া পচলা খাওঁতে অ গোটেই দিন গুচি অ ৰাম অ কিনো এডাল লকডাউন আহি হাৰা শাস্তি কচি অ মধ্যবিত্তই সাহায্য নাপায় ঐ লঘন পৰি মচি কি কবে গেছি লকডাউনতো বহুত মানুহৰ শাস্তি হৈছে এতিয়া আকৌ দুখীয়া খিনি সহায় কৰিছে চাকৰি কৰা কেইটাই খাইছে এই মাছৰ মধ্যবিত্তি খিনি একফালৰ পৰাও নাপায় বাৰু লাহে লাহে মই পঢ়ি থাকো বাৰু এইখিনি চাহৰ যোগাৰ কৰি এ ৰাম অ
কত ডেকাই লকডাউন নামানি ইগিল গিলাই ফুচি বিনামূলীয়াকে পুলিচে সিহঁতক টীকাকৰণ এই মানে চলি মুহাই লকডাউন নামানি বাহাদুৰি মাৰি বাইকৰ অতি পিছত ঘূৰি গৈছিল উঠি পেলাই পুলিচে আকৌ সেই চান্স লৈ দিছি নহয় টীকাকৰণ শুনি আছিলো ভাৰততো বহুত মানুহ মচি ইটা দেখোন অসমতো গোটেই আগুৰি ধৰিছি প্ৰথমতে ভাৰততে হ'ল ইটা ইটো সিটোকে অসমকো আগুচি ৰাম কৰোণাৰ কথা শুনি ভয় লাগি যায় কি জানিবা এই ভাইৰাছে আমাকো পায় চাহ আনিয়ে নেকি তুমি বাৰু সেৱা ৰচো এটা বেজাই মই পঢ়ি দেখা জয় ৰাম বোল হৰি বোল হৰি ৰাম কৃষ্ণ পিছে এই খাই লওক জলপানীখিনি খাই লওক কৃষ্ণ দেই ইমান পৰে বেছি ভাল হলে নেকি বাকীতে দিলে ভাল বেজাই মিঠা আমি বুঢ়া বয়সত চুগাৰ হোৱা কথা এইগিলা খাব অলপ ভয় লাগে খাই চিন্তি খাব লগা হয় হয় চুগাৰ নে ফুগাৰ এইবিলাকে পাওঁৱে আহি পূৰ্বকল চাহ খোৱাটো হলে পিছে আকৌ বলো আৰু কৃষ্ণ সেইকাৰণে ভাইহঁত সাৱধান হবি মানুহ বেছি থকা ঠাই কদাপিও নাযাবি ঘৰত থাকিলি ভাইহঁত অঘনাই হাত ধুবা বাহিৰলৈ ওলাই গলে চেনিটাইজাৰ কৰিবা এই চেনিটাইজাৰ ইটো মানে ঘৰৰ বা বাহিৰত গেলি ঘৰ যেতিয়া সোমাবি আহি এইটো বস্তু সানিব লাগে পনীয়া বস্তু তাতে এলকহল থাকে এইটো সানি দিলে এই হাতত যদি ভাইৰাছ লাগি আহে ঢুকাই যায় মানে মৰি যায় এইটো ক'ব লাগিছে ৰাম নিজেও সাৱধান হবা ভাইহঁত আনকো বচাবা তেতিয়াহে কৰোণাৰ পৰা পৰিত্ৰাণ পায় সিমানৰ কথাই আমি সিমানে কৰোণা ভাইৰাছৰ কথা আমি সমাপন ৰাম স্বামী ৰাম
পাতিলোঁ কথা এই মাই সেৱা লওঁ এটা মই প্ৰাৰ্থনা দিওঁ ঐ অপৰাধ বিনাশন তোজোনাৰে নাৰায়ণ জানি নামে বকিলো হৰণ আনতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীলা হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে অ হৰি অ মাই হৈছি দে এই কিতাপ পিছাত প্ৰসাদতো যোগাৰ কৰছা হ'ব সেইখিনি তুমি লাহে লাহে আনব পৰা হৈছে গোৱাই ৰাখছি দে গোৱাই ৰাখছি বহুত দেৰি নকৰোঁ কথাটো বেয়া উঠা উঠি কৰোঁ মই কৰোঁ কালি কৰোঁ